হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ নিশ্চয় ভালেই আছে। ৰাতিপুৱাই আপোনালোকৰ ওচৰলৈ আহিছোঁ। এয়া চাওক, মই কুকুৰাকেইটা এৰি দিছোঁ, তলাটো খুলি আছোঁ। চাবচোন কুকুৰাকেইটা বন্দীৰ পৰা ওলাই কিমান ফূৰ্তি কৰি ওলাই গৈছে। মুক্ত জীৱন পাইছে ন, খুব ফূৰ্তি পাইছে। এইফালে ঝাৰু লৈছোঁ, চোতালখন ঝাৰু দিবলৈ। পিছত ঝাৰু দি আহি জিছানৰ কাৰণে আৰু জিছানৰ আইতাৰ কাৰণে চাহ বনাইছোঁ আৰু কণী সিজাইছোঁ। জিছানৰ আইতাই ৰোজা নাৰাখে, কাৰণ ডায়েবেটিছ হৈ আছে যে, অসুস্থ হৈ আছে, সেইকাৰণে নাৰাখে। সেইকাৰণে চাহ দিছোঁ। জিছানে চাহ খাই খেলিব লৈছে। মই জিছানৰ পিছে পিছে গৈছোঁ আৰু চাওঁ কিমান ধুনীয়া ভিউটো, আপোনালোককো দেখুৱাওঁ। এয়া গছত লেচু ফুল আহিছে, সেউজীয়া সেউজীয়া হৈ আছে চবফালে, দেখিব বহুত ধুনীয়া হৈছে। বেলেগ এদিন ভালকৈ দেখুৱাম। পিছত দুপৰীয়া হ'ল, দুপৰীয়া কাপোৰখিনি ধুলোঁ, গা পা ধুই কাপোৰখিনি মেলি দিছোঁ। ৰ'দ নাই এইফালে, ডাৱৰীয়া বতৰ, বৰষুণ দি আছে কেইদিনমান ধৰি, তথাপিও ধুইছোঁ কেইটামান। পিছতো জোহৰৰ ৰক্ত হ'ল, আজান দিলে, নামাজ পঢ়িব লৈছোঁ। নামাজটো পঢ়িবই লাগিব ঘৰত যিহেতু। পিছতে জিছানৰ লগত অলপ খেলিলোঁ। জিছানৰ লগত খেলি জিছানক ভাত খোৱালোঁ, মাছ আৰু জিছানক পানী খুৱাই অলপ ৰেষ্ট ল'লোঁ। পিছতে চিধাই আহি গ'লোঁ পাকঘৰত আহি ইফতাৰৰ ৰেডি কৰিলোঁ। ইফতাৰত কি কি বনাইছোঁ তাকে অলপ দেখুৱাওঁ। ইয়াত পকৰি বনাম, পিঁয়াজ দি, পিঁয়াজৰ পকৰা, বেচন দি পিঁয়াজ দি সানি লৈছোঁ। এতিয়া জলকীয়া গুড়ি, হালধি গুড়ি আৰু ধনিয়া জিৰা গুড়ি দি আছোঁ। এতিয়া ধনিয়া পাতকেইটাও দি লৈছোঁ। এইটো হৈ গ'ল ৰেডি। পিছত আজি ক্ষীৰ দিম বুলি ভাবিছোঁ মছজিদত। ক্ষীৰৰ কাৰণে চাউলকেইটা আগতীয়াকৈ তিয়াই থৈছিলোঁ। তিয়াই থ'লে মানে কোমলীয়া হৈ থাকে, সিজোতে টাইম নালাগে, সেইকাৰণে আগতীয়াকৈ থৈ দিছিলোঁ সিজাই। এতিয়া পানী অলপ গৰম কৰি থৈছিলোঁ, এইখিনিত অলপ সিজাই লৈছোঁ, নহ'লে গাখীৰত দি দিলে বহুত টাইম লাগি যায় সিজোতে, সেইকাৰণে অলপ সিজাই লৈছোঁ। চাওক, এইফালে গাখীৰটো বেলেগ এটাত গৰম কৰিছোঁ। গাখীৰখিনি দি লৈছোঁ। গাখীৰখিনি দিয়াৰ পিছত নাৰিকল আছে, চব কি দিছোঁ, নাৰিকল, লংখাল, তেজপাত আৰু বাদাম, কিচমিচ এইবিলাক দিছোঁ। চেনি দিলোঁ। এইফালে ক্ষীৰটো হৈ গ'ল। পকৰাকেইটা যেন মচমচীয়া হৈ নাথাকিব, সেইকাৰণে পিছতকৈ বনাইছোঁ। এইফালে আকৌ এই কমলা কেইটামান জিছানৰ মামাই আনিছিলে, খোৱা নহ'ল, ঠাণ্ডা দিন যিহেতু, সেইকাৰণে আজি জুচ বনাম বুলি ভাবিছোঁ। বাকলিকেইটা গুচাই লৈছোঁ। পিছত আকৌ মুড়ি, এইবিলাক পিঁয়াজ, চানা বুট দিম মিহলাইছোঁ। এয়া ইফতাৰ ৰেডি কৰিলোঁ।